ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া 4.1 সপ্তম শ্ৰেণী গণিত 4.1 আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্ন 2টো কৈছোঁ আমি অঞ্জনৰ ককাকৰ বয়স 72 বছৰ। ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ অঞ্জনৰ বয়সৰ 7 গুণতকৈ কিমান কৈছে 2 বছৰ বেছি বুলি কৈছে। আমি এতিয়া কি কৰিব লাগিব, তেতিয়া সমীকৰণটো গঠন কৰিবলৈ ধৰা হ'ল অঞ্জনৰ বয়স ধৰিলোঁ, অঞ্জনৰ বয়স কিমান ধৰিলোঁ x বছৰ। এতেকে ককাকৰ বয়স অঞ্জনৰ কিমান হয় 7 গুণতকৈ, অঞ্জনৰ বয়স কিমান x তাৰ 7 গুণ মানে 7 পূৰণ কৰিব লাগিব, 7 গুণতকৈ 2 বছৰ বেছি, 2 বেছি, গতিকে 2 যোগ কৰিব লাগিব, 2 বছৰ বেছি। চতমতে কি হয় ককাকৰ বয়স কিমান পালোঁ আমি, অঞ্জনৰ কিমান x তাৰ 7 গুণতকৈ, তাৰ লগত 7 যোগ পূৰণ কৰিব লাগিব, 7 গুণতকৈ 2 বেছি, 2 যোগ কৰিলোঁ আমি কিমান হ'ব 72 বছৰ। ককাকৰ বয়সটো ইয়াত দিয়া আছে 72 বছৰ সমান 72 বছৰ লিখি দিব। এইটো সমীকৰণ আমাৰ হৈ গ'ল। এতিয়া আমি আহিলোঁ তৃতীয়টো প্ৰশ্নলৈ। এটা বৰ্গৰ পৰিসীমা 32 চেণ্টিমিটাৰ, এটা বৰ্গৰ পৰিসীমা দিছে 32 চেণ্টিমিটাৰ। আমি ধৰি ল'ব লাগিব বৰ্গৰটো ধৰা হ'ল আমি ধৰি ল'ম বৰ্গৰ বাহু দিশ কিমান ধৰিলোঁ আমি x চেণ্টিমিটাৰ, কি ধৰিলোঁ x চেণ্টিমিটাৰ। এতেকে বৰ্গৰ পৰিসীমা সূত্ৰটো আছিলে আমাৰ কিমান আছিলে, বৰ্গৰ পৰিসীমা হ'ব লাগে কিমান হ'ব লাগে 4 পূৰণ কি হ'ব লাগে বাহু দিশ হ'ব লাগে, 4 পূৰণ বাহু দিশ। এতিয়া 4 পূৰণ বাহু দিশ আমাৰ কিমান আছে, বাহু দিশ কিমান আছে আমি পালোঁ x চেণ্টিমিটাৰ ধৰিছোঁ মানে এই বৰ্গৰ পৰিসীমা x কিমান হ'ল 4x চেণ্টিমিটাৰ সমান কিমান হ'ব লাগে 32 চেণ্টিমিটাৰ। এতিয়া আমি চালোঁ ছতমতে বৰ্গৰ আমি বাহু দিশ ধৰিলোঁ x, তাৰ লগত কি পূৰণ কৰিব লাগিব, বৰ্গৰ পৰিসীমা বুলি ক'লে 4 পূৰণ কৰিব লাগিব, তাৰ লগত 4 পূৰণ বাহু দিশ সমান কিমান হ'ব লাগে 32 হ'ব লাগে, হয়নে। 4 আৰু x লগ লাগিলে 4x সমান কিমান হ'ব 32 চেণ্টিমিটাৰ। এইটোৱে আমাৰ উত্তৰটো সমীকৰণটো হৈ গ'ল। এতিয়া আমি আহিছোঁ চতুৰ্থটো প্ৰশ্নটোলৈ। চতুৰ্থটো প্ৰশ্নটো আছে ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰামত 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিঁয়াজ কিনিলে। তেওঁ আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম পিঁয়াজ কিনাৰ পিছত আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম কম পিঁয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে। বেপাৰীক কিমান দিলে 50 টকা দিলে। আমি এতিয়া প্ৰশ্ন আকৌ চাইছোঁ, ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিঁয়াজ কিনিলে। তেওঁ আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম কম পিঁয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে। আমি ধৰি ল'ব লাগিব, ধৰা হ'ল আলুৰ পৰিমাণ কিমান ধৰিলোঁ আমি x কেজি, আলু কিমান কিনিলে x কেজি, পিঁয়াজ তাতকৈ 1 কেজি কম কিনে, গতিকে পিঁয়াজৰ পৰিমাণ হ'ব আলু যিমান কিনিলে x তাতকৈ 1 কিলোগ্ৰাম কম হ'ব, 1 মাইনাছ কৰিব লাগিব, 1 কেজি মাইনাছ কৰিব লাগিব। চৰ্তমতে এতিয়া দিছে আলু কিনিলে কেইটকাকৈ, আলু প্ৰতি কেজি আলুত কিনিলে 20 টকা দৰত কিনিলে, আৰু পিঁয়াজ কিনিছিলে কিমান x মাইনাছ 1 কেজি কিনিলে তাৰ 10 টকা দৰত কিনিলে সমান কিমান 50, হয়নে। এইটোৱে আমাৰ সমীকৰণটো হৈ গ'ল। আমি এতিয়া পঞ্চমটো প্ৰশ্নলৈ আহিছোঁ। ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটো যথাক্ৰমে 2 গুণ আৰু 3 গুণ। ত্ৰিভুজটো তিনিটা কোণৰ সমষ্টি উলিওৱা। আমি ধৰি ল'ম ধৰা হ'ল ত্ৰিভুজৰ আটাইতকৈ সৰু বাহুটো সমান x, সৰু কোণটো সমান x। ত্ৰিভুজৰ আটাইতকৈ সৰু কোণটো সমান কি ধৰিব লাগিব, কোণটো সমান x। চৰ্তমতে আমাক কি কৈছে, প্ৰথমটো কি কৈছে যে সৰু কোণটো x, আন দুটা কোণ হ'ব, সৰুটো যথাক্ৰমে 2 গুণ আৰু 3 গুণ হ'ব। সৰুটো আমি x ধৰিলোঁ, এটা হ'ব তাৰ 2 গুণ হ'লে এটা কোণ আমি পালোঁ x, হয়নে, আৰু এটা এই সৰুটো 2 গুণ হ'ব, 2 গুণ হ'লে কিমান হ'ব 2x, আৰু আনটো সৰুটো 3 গুণ হ'লে কিমান হ'ব 3x হ'ব, সমান ত্ৰিভুজটোত কিমান ডিগ্ৰী থাকে 180 ডিগ্ৰী থাকে, হয়নে। এতিয়া 3টা x 2টা x আৰু এটা x, 3 2 5 কিমান 6x সমান কিমান হ'ল 180। আমাৰ এইটোৱে হ'ল সমীকৰণটো ইয়াৰ।